দাদা এই পেন্সিলডাল লোৱা একো নহয় লোৱা মোৰ ওচৰত আৰু পেন্সিল আছে
তোমাৰ তোমাক সদায় স্কুলৰ ফালে চাই ৰৈ থকা দেখো তুমি স্কুলত নপঢ়া নেকি মই স্কুলত নাম লগাই দিম তুমি পঢ়িবা আৰু এই বস্তাটোত কি আছে চাওঁ এইবোৰ দেখোন শাক তুমি ক'ত পোৱা মোক এজনৰ বাৰীৰ পৰা এইবিলাক বেচিবলৈ দিয়ে নাপায় কান্দিব সদায় বিক্ৰী নহয় বাইদেউ মানুহজনে গালি পাৰে আমি বৰ দুখীয়া মই তোমাক পঢ়াম তুমি পঢ়িবা আৰে বাইদেউ কি হ'ল নাই মানে এই ল'ৰাজনে সদায় স্কুলৰ ফালে চাই ৰৈ থাকে এই ল'ৰাজন আচলতে তাক আজি ৰাতিপুৱা মই লগ পাইছিলোঁ বাইদেউ কিন্তু কি কৰিব কওক তাহাঁতৰ দৰে ল'ৰাই সেইদৰে উপাৰ্জন কৰিয়ে খাই আছে আৰু সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা ঢেৰ ল'ৰা ছোৱালী আমাৰ সমাজত আছে কিন্তু যদি সি স্কুলত পঢ়ে সেই সময়কণত সি উপাৰ্জন কৰিব লাগে আৰু সি যদি উপাৰ্জনে নকৰে তাৰ ঘৰখন কেনেকৈ চলিব সেইটো কাৰণে আচলতে সি হয়তো স্কুললৈ আহিবলৈ মন নকৰে গতিকে তাৰ নিজৰ উপাৰ্জনৰ পথ দি সি নিজৰ ঘৰখন চলাই আছে বাইদেউ আপুনি মোক চিনি নাপাব ই মানে মোৰ মটৰচাইকেলৰ লগত আহি পেলাই মানে পৰিলেহি বেছি বিষাইছে নেকি নাই বিষয় নহয় ডেটল অকণমান মই লৈ আনিম বাৰু ই এইবিলাক বস্তু বেচেগৈ নেকি স্কুললৈ নাযায় ই বৰ ধুনীয়া ছবি আঁকে ছবি আঁকা চাওঁ এইবিলাক তুমি আঁকিছা ধুনীয়া ছবি আঁকা মই তোমাক পঢ়াৰ ব্যৱস্থা কৰি দিম দেই দুখ কৰি নাথাকিবা চাওক মই বৰ দুখীয়া পৰিয়ালৰ মোৰো দেউতা নাছিল মায়ে লোকৰ ঘৰত কাম কৰি বহুত কষ্টৰে পঢ়াইছিল ইহঁতৰ নিচিনা ল'ৰাবিলাক দেখিলে মোৰ সঁচাকৈ বৰ দুখ লাগে মই নিজকে বৰ অপৰাধী ভাবিছোঁ মানে মোৰ মটৰচাইকেলত সি দুখ পালে ভাল হ'ব আজিকালিতো চৰকাৰে কিতাপ পত্ৰ দিয়ে বিনামূলীয়া ইউনিফৰ্মো দিয়ে
আৰু আপোনালোকৰ খোৱাৰ ব্যৱস্থাটো আমি কিবা এটা কৰিম আপোনালোকে চিন্তা নকৰিব কৰিব লাগিব ভাল ল'ৰাটো এতিয়া মই আহোঁ চিন্তা নকৰিব মই ডেটল পঠাই দিম আহোঁ বাবা শিকাইছে নেকি স্কুললৈ অহা পোছাক দিম পঢ়িবা মই পঢ়িলে ঘৰত টকা ক'ত পাম খাবলৈ কোনে আনি দিব পঢ়িম বলটো দিয়া স্কুললৈ আহিবা একেলগে খেলিম থেংক ইউ স্কুললৈ আহিবা হা একেলগে খেলিম থেংক ইউ থেংক ইউ থেংক ইউ